চন্দ্ৰপ্ৰকাশ অসমৰ প্ৰতিষ্ঠিত এক প্ৰকাশন গোষ্ঠী আৰু তেখেতসকলে মোৰ এই উপন্যাস দিক্তনখন প্ৰকাশ কৰি উলিয়াইছে আৰু দিক্তনখন মিজো সমাজক লৈ লিখা উপন্যাস আৰু দিক্তন শব্দটো এটা মিজো শব্দ। ইয়াৰ অৰ্থ হ'ল এবিধ লতা। এই লতাবিধ মিজো যুৱক যুৱতীৰ মাজত অশেষ জনপ্ৰিয়। বিশেষকৈ যুৱতীসকলে বিশ্বাস কৰে যাতে এই লতাৰ যিটো আগ যদি তেওঁলোকে ছিঙি খোৱাৰ সময়ত মূৰত গুজি লয় তেন্তে ৰোমান্টিক সপোন দেখা পায়। এই উপন্যাসখনত সেই ৰোমান্টিক সপোন দেখাৰ প্ৰয়াসেই কৰা হৈছে মিজো সশস্ত্ৰ মিজো বিদ্ৰোহৰ মাধ্যমেৰে। মিজো বিদ্ৰোহৰ আৰম্ভণিৰ পৰা শেষলৈকে এই উপন্যাসখনত বিৱৰণ দিয়া হৈছে আৰু মিজো বিদ্ৰোহ আৰম্ভ হৈছিল 1966 চনত, কিন্তু তাৰ 5 বছৰৰ আগতে 1960 চনত যেতিয়া মিজোৰামত বাঁহ ফুলিবলৈ আৰম্ভ কৰে, নিগনি আৰু এন্দুৰৰ প্ৰজন্ম বাঢ়িবলৈ ধৰে, আকালৰ সৃষ্টি হয়। সেইবাবে তেওঁলোকে চৰকাৰক অনেক আৰ্জি দৰখাস্ত দিছিল, কিন্তু চৰকাৰৰ পক্ষৰ পৰা সাহায্য পৰিমিত নাছিল। গতিকে তেওঁলোকে 1966 চনত মিজো বিদ্ৰোহ সশস্ত্ৰ মিজো বিদ্ৰোহ আৰম্ভ কৰে। মিজো বিদ্ৰোহত বিভিন্ন চাম মানুহে অংশগ্ৰহণ কৰিছিল। প্ৰকৃত দেশপ্ৰেমিক কিছুমান আছিল যিসকলে প্ৰথমতে মিজো বিদ্ৰোহটো আৰম্ভ কৰিছিল। দ্বিতীয়তে মিজো সমাজত পা বুলি এটা কনচেপ্ট আছে যে মই পুৰুষ, যুৱকসকলে নিজকে পুৰুষ হিচাপে পা হিচাপে চিনাকি দিবলৈ প্ৰয়াস কৰে। সেই মিজো বিদ্ৰোহৰ যেতিয়া সূচনা হ'ল, সেই যুৱক শ্ৰেণী যিসকলে নিজকে পুৰুষ হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ সুবিধা পায়, তেওঁলোকে ভাবিলে সশস্ত্ৰ সংগ্ৰামত যোগ দিলে তেওঁলোকে সেইটো প্ৰকাশ কৰিব পাৰিব, তেওঁলোকে প্ৰতিষ্ঠিত কৰিব পাৰিব। আৰু তৃতীয় চাম মানুহ আছিল, আছাম ৰাইফলছৰ এটা বেটেলিয়ন আছিল য'ত তাৰমানে মিজো যুৱকসকলে কাম কৰিছিল, কিন্তু চৰকাৰে কিবা কাৰণত সেই বেটেলিয়নটো এবলিছ কৰি দিলে, বন্ধ কৰি দিলে। তেওঁলোক নিষ্কৰ্মা হৈ পৰিল, তেওঁলোকৰ কোনো কাম নোহোৱা হৈ পৰিল। গতিকে সশস্ত্ৰ সংগ্ৰামত যোগ দি তেওঁলোকে এটা প্ৰতিশোধ ভাৱেৰে তেওঁলোকে যোগ দিলে আৰু সশস্ত্ৰ সংগ্ৰামৰ অংশীদাৰ হৈ পৰিল। আৰু চতুৰ্থ চাম যুৱক হ'ল যিসকলে সামৰিক নিৰ্যাতন লক্ষ্য কৰিছিল। সামৰিক নিৰ্যাতন মানে তেওঁলোকৰ গাঁওবিলাক জ্বলাই দিয়া হৈছিল আৰু পুৰুষ তিৰোতাৰ ওপৰত নিৰ্যাতন চলোৱা হৈছিল। সেই সকলো প্ৰত্যক্ষ কৰা যুৱকসকলে মিজো বিদ্ৰোহত অংশীদাৰ হৈছিল। আৰু কিছুমানে মানে পঞ্চম চামটো হ'ল যিটো চামে ব্যক্তিগত আখেজ পূৰাবৰ কাৰণে সুযোগ বিচাৰি আছিল আৰু তেওঁলোকে সুচলনিত ভুল গৈ সশস্ত্ৰ সংগ্ৰামত যোগদান কৰিছিল। এই সংগ্ৰামৰ বিৱৰণী এই উপন্যাসখনত আপোনালোকে পাব। এই উপন্যাসখন লিখোঁতে তেওঁলোকৰ ধাৰ্মিক পৰিৱৰ্তন, তেওঁলোকৰ সাজ পোছাকৰ পৰিৱৰ্তন, ভাষাৰ পৰিৱৰ্তন আৰু খাদ্যাভাসৰ পৰিৱৰ্তন সকলো সামৰি লোৱা হৈছে। আশা কৰোঁ ইয়াৰ দ্বাৰা আপোনালোকে মিজো সমাজৰ এটা নতুন চিনাকি পাব। এইখন ইতিহাস নহয়, এখন উপন্যাস। ইয়াত জন্ম আছে, মৃত্যু আছে, প্ৰেম আছে, বিৰহ আছে, আত্মবলিদান আছে। গতিকে ই এখন উল্লেখযোগ্য উপন্যাস। এইটো মই কোৱা কথা নহয়, এইটো সমালোচকে কোৱা কথা। আৰু শেষত মই এটা মিজো শব্দৰে শেষ কৰিব খুজিছোঁ, কালমে, অৰ্থাৎ ধন্যবাদ।